আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা সোশ্যাল মিডিয়াৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। তো আজিও আপোনালোকৰ কাৰণে লৈ আহিছোঁ কেইবাটাও খবৰ। তো সেইকাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আজি প্ৰথমটো খবৰ ওলাইছে লাবুমণি আমচং, ডিম্পু বৰুৱা, মিষ্টাৰ ৰাজাকে ধৰি আমাৰ অসমৰ কেইবাজনো ইউটিউবাৰৰ ওপৰত যোৱাকালি নিউজ লাইভৰ এটা শ্ব'লৈ নিমন্ত্ৰণ কৰিছিলে আমাৰ অসমৰ কেইবাজনো ইউটিউবাৰ আৰু ৰোষ্টাৰ আৰু ব্লগাৰ নিমন্ত্ৰণ কৰিছিলে। তাৰ ভিতৰত পূৰ্বাঞ্চল আছিলে, লাবুমণি আমচং আছিলে, ডিম্পু বৰুৱা আছিলে, মিষ্টাৰ ৰাজা আছিলে আৰু কোনোবা আছিলে যিটোত নেকি বহুতো তেওঁলোকৰ কথা সোধা হয়। মিষ্টাৰ ৰাজাই গানো পৰিৱেশন কৰে। আপোনালোকে বাৰু চাইছিলে নে নাই চোৱা কালিৰ নিউজ লাইভৰ সেই শ্ব'টো? কমেণ্ট এটা কৰি জনাব। য'ত সোধা হৈছিলে ডিম্পু বৰুৱাহঁতৰ আপকামিং প্লেন কি আৰু মিষ্টাৰ ৰাজাৰহঁতৰ আপকামিং প্লেন কি বা বাকী ইউটিউবাৰবিলাকৰ আপকামিং প্লেন কি 2023 চনক লৈ, এইবিলাকৰ ওপৰতে আৰু এটা টক শ্ব' টাইপৰ অনুষ্ঠিত কৰা হৈছিলে। বাকী ষ্টুডিঅ'ত অকল লাবুমণি আমচং আৰু কোনোবা কেইজনমান ইউটিউবাৰহে আছিলে, বাকী কেইজন বাৰু ঘৰৰ পৰাই লাইভ কৰিছিলে। তো সেই শ্ব'টো চাইছিলে নে নাই চোৱা কমেণ্ট এটা কৰি জনাব। যদি চাইছিলে তেন্তে তাৰ পৰা আপুনি কি শিকিব পাৰিলে সেইটো কমেণ্ট কৰি জনাই থৈ যাব। ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ মাইনা এনেকুৱা নহয় গানটিৰ ওপৰত। ভিগুদাৰ নতুন গান মাইনা এনেকুৱা নহয়, যাৰ নেকি বৰ্তমান শ্বুটিঙৰ কাম চলি আছে। সৌভিক ৰাজখোৱা, পাখি ৰাজবংশী, পুলক নিখাছৰ, কস্তুৰী নিখাছৰ, ইহঁত গোটেই মখা আছে। তো তাৰ মাজতে আৰু এটা খবৰ ওলাইছে যে সেই গানটিত যিটো নেকি মাইনা এনেকুৱা নহয় গান শ্বুটিং হৈ আছে, সেই গানটিত বলিন ডাঙৰীয়া দেৱো আছে। এতিয়া বলিন কোন আপোনালোকে বহুতেই হয়তো চিনি পায়। বিদুৰ ভাই যিখন ছিৰিজ আছিলে তাৰ পৰা পপুলাৰ হোৱা বলিন তাতে এক্টিং কৰিছে আৰু কেইবাজনো নতুন আপোনালোকে এক্টৰনিক দেখিবলৈ পাব। সেই গানটি মানে হেভি আৰু একদম পুৰা বিগ বাজেটত চাগে বনাইছে ভিগুদাই। যি কি নহওক ইয়াৰে এটা সৰু বিহাইণ্ড দ্য চিন শ্বেয়াৰ কৰিছিলে পাখি ৰাজবংশীয়ে। চাই লওক আপোনালোকে গোটেই ভিডিঅ'টো চাবলৈ হ'লে পাখি ৰাজবংশী ইউটিউব চেনেলটোত চাই ল'বগে। আৰু মাইনা এনেকুৱা নহয় গানটি শুনিলে নে নাই খোৱা সেইটো কমেণ্ট কৰি জনাই থৈ যাব। প্ৰিয়ম্বা বহিছে, গোটেই মানে মানুহবিলাক বহিছে, কাকৈ পুৰা চলিছে আছে। কথা বেয়া হ'ব কেলে লাজত বহুত মানুহ মানে হ'ব। মই খাই লৈ বঢ়িয়াকৈ ডেন্স মাৰিব লাগিব। আৰু এইফালে আমাৰ ডেন্স শিকোৱা মানুহজন বহুত ধন্যবাদ। ভালকৈ শিকাইছা, কিন্তু আমিহে পোৱা নাই বাৰু। একো নাই, প্ৰেক্টিচ কৰি আছো হয় নাই? গোটেই আয়োজন চলি আছে, দেখা পাইছে চবফালে মানুহ। এইফালে দেখা পাইছে অকণমান জুম কৰি দিম চাওক, মেকআপ কৰিছে দীপাংকৰ দা। আৰু এইফালে আমাৰ সৌভিক ৰাজখোৱা, পুৰা একদম মানুহ দেখা পাইছে। প্ৰিয়ম্বা এইফালে পুৰা হৈ গ'ল। ইয়াৰ পুৰা দীপাংকৰ দা কিবা বোলে চুলি হাইলাইট কৰি আছে বোলে, মজা লাগিব একদম পুৰা। অকণ ষ্টাইলিছকৈ ওলাব লাগিব, হাইলাইট চাইলাইট কৰিলে। তাৰপিছত বলিন্দাকো কৰিব। এইফালে আহি আছে পুৰা, অলপমান ওচৰৰ পৰাও দেখাই দিওঁ। বলিন্দা অকণমান চুলিটো হাইলাইট চাইলাইট কৰিব বোলে, কৰি লওক ৰঙা নীলা কিবা কিবি ভাল লাগিব তেতিয়া। জেকেটটো ক'পা লৈছো? ভাল লাগিছে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ বিকাশ চেত্ৰী মানে আই লাভ ট্ৰেভেল এণ্ড ফুডৰ ওপৰত। তো বিকাশ চেত্ৰীৰ লগৰবিলাকেতো বৰ্তমান ৰাইড কৰি আছে, কিন্তু সি ৰাইডত যোৱা নাই বাৰু, সি ঘৰতে আছে। কিন্তু মেইন কথাটো হৈ গ'ল যে বিকাশ চেত্ৰীৰ দাঁতৰ কিবা প্ৰব্লেম হৈছে। ইয়াৰ আগতো সি এবাৰ দাঁতৰ কিবা কি জানো কৰিবৰ কাৰণে ডেণ্টিষ্টৰ ওচৰলৈ গৈছিলে। তাৰ দাঁতকেইটা ফাক নে দাঁতকেইটা কিবা এনেকুৱা তেৰা বেকা, সেইবোৰ চিধা কৰিবৰ কাৰণে গৈছিলে নেকি আই থিংক। তো সি পুনৰ হস্পিটেলত গৈছে বুলি এটা ষ্টৰি আজি দিছিলে। বাকী যি কি নহওক আপোনালোকে ইয়াৰ ওপৰতে সৰু ভিডিঅ' ক্লিপ এটা চাই লওক, বিকাশ চেত্ৰীয়ে শ্বেয়াৰ কৰা। হেল্ল' বৃদ্ধা, কি খবৰ? বহুত বঢ়িয়া বিকাশ, তোমাৰ পৰা? মোৰো বঢ়িয়া একদম। আজি বিকাশৰ আকৌ ট্ৰিটমেণ্ট ষ্টাৰ্ট দাঁতৰ ট্ৰিটমেণ্ট। ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ কিবা ব্লগছৰ ওপৰত। আপোনালোকে চাই নে নাচাই কমেণ্ট এটা কৰি জনাব। যদি কিবা ব্লগছ চাই তেন্তে আপোনালোকক জনাই থৈ যাওঁ যে কিবা ব্লগছৰ ৰূপজ্যোতি আৰু ভাৰ্গৱ সিহঁতে এতিয়া একেবাৰে উৰিষ্যা পালেগৈ। তো জানেই ব্লগাৰবিলাকে ৰাইড নকৰিলে ভাই ভিউজ নাহে। তো ৰাইডটো কৰিবই লাগিব ব্লগাৰবিলাকে। তো সিহঁতে বৰ্তমান ব্লগ ভিডিঅ' যিহেতু ষ্টাৰ্ট কৰিছে, তো সিহঁতে উৰিষ্যা পাইছেগৈ। ট্ৰেইনেৰে যাত্ৰা কৰিছে, বাইক বা গাড়ী লৈ যোৱা নাই বাৰু। বাকী বহুতে হয়তো চিনি নাপাব পাৰে ৰূপজ্যোতি আৰু ভাৰ্গৱ কোন হয়। যিসকলে অ'লা কেজিৰ আগৰ ভিডিঅ'বিলাক চায় তো তেওঁলোকে নিশ্চয় চিনি পায় ৰূপজ্যোতি আৰু ভাৰ্গৱ কোন হয়। কাৰণ অ'লা কেজিৰ আগৰ ভিডিঅ'বিলাকত প্ৰায়বিলাক ভিডিঅ'তে সিহঁত থাকে, মানে অ'লা কেজিৰ ট্ৰিম বুলি ক'ব পাৰি। কিন্তু আজিকালি সিহঁতে বাৰু অ'লা কেজিৰ লগত ভিডিঅ' নবনায়। ইয়াৰ ওপৰতো এটা ভিডিঅ' বনাই থোৱা আছে, চাই ল'ব পাৰিব কিয় ভিডিঅ' নবনায় আজিকালি।
ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ বিকি কলিতাৰ ওপৰত বিকি কলিতাই 2023 চনৰ নৱবৰ্ষতে হয়তো আপোনালোকক এটি সুন্দৰ গীত উপহাৰ দিব পাৰে যাৰ নেকি ফাইনেল ডাবিং কমপ্লিট হৈ গৈছে এতিয়া এডিটিং মিষ্টাৰ কি জানো কয় মিক্সিং মিষ্টাৰ এইবিলাক কি কয় যে এনেকুৱা কাম চলি আছে তো তাৰে সৰু এটা প্ৰমো শ্বেয়াৰ কৰিছিলে আপোনালোকৰ কাৰণে তো আপোনালোকে যদি সম্পূৰ্ণ প্ৰমোটো শুনিব বিচাৰে তেন্তে বিকি কলিতাৰ ইনষ্টাগ্ৰাম হেণ্ডেলত গৈ শুনিবগে পাৰে মই বাৰু ইয়াতে আপোনালোকক অকণমান শুনাই দিম কিয়নো গোটেইটো যদি দি দিওঁ কপিৰাইট ক্লেম ষ্ট্ৰাইক কি আহি যাব পাৰে গতিকে ইয়াতে আপোনালোকে শুনি কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাব বাকী বিকি কলিতাৰ গান কেনেকুৱা পায় সেইটো কমেণ্ট কৰি জনাই থৈ যাব এতিয়া আপোনালোকক দিবলৈ লৈছোঁ এই ভিডিঅ'টোৰ আজি মেইন টপিকটো তো বহুলোকে হয়তো থাম্বনেইলটো চাই এই ভিডিঅ'টোত ক্লিক কৰিছিলে যে ডিম্পু বৰুৱাৰ মন্থলি ইউটিউবৰ ইনকম কিমাননো সেইটোৰ বিষয়ে চাগে এই ভিডিঅ'টোত ক'ব সেইকাৰণে চাগে আপোনালোকক ক্লিক কৰিছিলে এই ভিডিঅ'টোত তো বন্ধুসকল কল হয় কম আপোনালোকক ডিম্পু বৰুৱাৰ ইউটিউবৰ মন্থলি ইনকম কিমান বাৰু তো ইয়াৰ ওপৰত অলৰেডি মই বাৰু এটা ভিডিঅ' বনাইছিলোঁ মোৰ টিকেমাইন ইউটিউব চেনেলটো কিন্তু সেইটোত মই মোৰ আইডিয়াৰ ফালৰ পৰা কৈছিলোঁ যে ডিম্পু বৰুৱাই মন্থলি ইমানমান টকা লাভ কৰে বুলি তো যোৱাকালি যি নেকি নিউজ লাইফত এটা শ্ব' হৈছিলে তো সেই শ্ব'টো যিসকলে চাইছিলে তেওঁলোকে গম পালে ডিম্পু বৰুৱাৰ মন্থলি ইনকম কিমান কিন্তু ডিম্পু বৰুৱাই যোৱাকালি সেই ভিডিঅ'টোত জনাইছে ডাইৰেক্টলি কোৱা নাই যে মই ইমান টকা লাভ কৰোঁ প্ৰত্যেক মাহে মাহে কিন্তু নন্দন প্ৰতিম ডাঙৰীয়াদেৱে সুধিছিলে যে তোমাৰ মন্থলি ইনকম 15-10 লাখ মান হয়নে তেতিয়া ডিম্পু বৰুৱাই কৈছে যে 15 লাখ টকা নহয় তাৰে 4/5 মান মই প্ৰত্যেক মাহে পাওঁ বুলি কৈছে গতিকে আপোনালোকে আইডিয়া লগাওক যদি 15 লাখৰ 4/5 হয় তেন্তে মোটামুটি 3.5 লাখ 4 লাখ টকা ডিম্পু বৰুৱাই আৰামছে ইউটিউবৰ পৰা প্ৰত্যেক মাহে পাই থাকে তো চাই লওক সৰু ভিডিঅ' ক্লিপটো ডিম্পু বৰুৱাই কি ক'লে মাজে মাজে শুনিবলৈ পাওঁ আপোনাৰ বোলে ইউটিউব বা ফেচবুক বা এই ছ'চিয়েল মিডিয়া কৰি 10-15 লাখ টকা আহে প্ৰতি মাহে হেই এনেকুৱা হ'লেতো মইতো এলা বাদে দিলোঁ ইমান সহজ মানে ইমান সহজ নহয় এইবিলাক বহুত মানে কি বুলি কয় কিমান টকা আহে 10-15 লাখ নাহে বাৰু বুজিলোঁ তাৰে 4/5 1/5 চাওক টকা পইচাটো কি হয় ইউটিউবৰ মানে কি হয় ইয়াৰ পাছৰ খবৰটো ওলাইছে বিবেক বৰাৰ ওপৰত বিবেক বৰাক আপোনালোকে নিশ্চয় চিনি পায় তো বিবেক বৰাৰ নতুন এটা গানৰ ওপৰত কাম চলি আছে খুব সোনকালে আপোনালোকে দেখিবলৈ পাব বিবেক বৰাৰ সেই নতুন গানটি য'ত অন্যান্য কাশ্যপো থাকিব নেকি চাগে আই থিংক মানে এই কাৰণে কৈছোঁ অন্যান্য কাশ্যপে ব্লগ এটা আপলোড কৰিছিলে য'ত বিবেক বৰাক দেখিবলৈ পাইছিলোঁ শ্বুটিং প্লেচত গতিকে এই গানটোতো চাগে আই থিংক থাকিব পাৰে অন্যান্য কাশ্যপ আৰু এই গানটি ৰিলিজ হ'ব মাঘ বিহুৰ আগে আৰু এই গানটি মাঘ বিহুৰ ওপৰতে ৰিলেটেড তো সৰু টিউন এটা আপোনালোকে শুনিলক শুনি কেনেকুৱা লাগে কমেণ্ট কৰি জনাব কিছুমানে ইনষ্টাগ্ৰামত ৰিলছ বনাই ভাইৰেল হৈ গৈছে ভাইৰেল একেবাৰে ষ্টাৰ হৈ গৈছে ৰাতিৰ ভিতৰত কিন্তু কিছুমানে আকৌ ইনষ্টাগ্ৰামৰ ৰিলছ বনাই স্কুলৰ পৰা এক্সপেল হ'ব লগা হৈছে মানে ঘটনাটো হৈ গ'ল এনেকুৱা ধৰণৰ আমাৰ অসম কৰিমগঞ্জৰ এখন বিদ্যালয়ত কেইগৰাকীমান ছোৱালীয়ে 4জনী ছোৱালীয়ে ইনষ্টাগ্ৰাম ৰিলছ বনাইছিলে নতুনকৈ যে এটা ট্ৰেণ্ড চলি আছিলে পতলি কামৰীয়া তো সেই গানটি তেওঁলোকে ৰিলছ বনালে স্কুল ইউনিফৰ্মতে আৰু সেইটোতো মানা আছে ভাই স্কুল ইউনিফৰ্মত এনেকুৱা কৰাটো তাৰ সেই ছোৱালী 4জনীক স্কুলৰ পৰা কি কৰিলে বহিষ্কাৰ কৰি দিলে আৰু কৰিবলগীয়া কথাও চাওকচোন বাৰু কি যে আজিকালি হয়নে নহয় বাৰু আগতে আমি স্কুললৈ মোবাইলটো বাদেই অকণমানি CD এটাও যদি লৈ যাওঁ কিবা কাৰণত কৰবাৰ পৰা বুটলি গৌৰ বিতন লগাই আজিকালি মোবাইলে লৈ যায় ইয়াৰ পাছৰ খবৰটো ওলাইছে সমীৰণ শৰ্মাৰ ওপৰত সমীৰণ শৰ্মা পালেগৈ টাৱাং এই মস্ত ঠাণ্ডাত সেই টাৱাং পালেগে ভাবকচোন বাৰু মানে নেক্সট লেভেল ৰাইডাৰ বুলি ক'ব পাৰি বৰ্তমান আমাৰ অসমতে ইমান ঠাণ্ডা যে ওলাবলৈ মন নাযায় ঘৰৰ পৰা গতিকে টাৱাঙত কিমান ঠাণ্ডা হ'ব ভাবকচোন বাৰু একদম চাগে নন ষ্টপ বৰফেই পৰি থাকে গোটেই কুঁৱলী চাগে নন ষ্টপ পৰি থাকে এই ঠাণ্ডাৰ মাজতো গৈ টাৱাং পালেগৈ ভিডিঅ' বনাবৰ কাৰণে ইয়াকে কয় ডেডিকেশ্যন এওঁলোকে ছাকচেছ নহয় আমি ছাকচেছ হ'ম নি একেবাৰে শেষৰটো খবৰ দিব লৈছোঁ আমাৰ বেহাৰবাৰী আউটপোষ্টৰ মণিবৌৰ ওপৰত মণিবৌক আপোনালোকে নিশ্চয় চিনি পায় তো মণিবৌক প্ৰদান কৰা হৈছে সাহসী বঁটা 2022 অকল মণিবৌকে নহয় বাৰু কেইবাজনো শিল্পীক প্ৰদান কৰিছে এইবাৰ সাহসী বঁটা 2022 তো আপোনালোকে মোৰ ভিডিঅ'বিলাক যদি কণ্টিনিউ চাই আছে তেন্তে নিশ্চয় গম পায় কোনে কোনে পাইছে কোনে কোনে নাই পোৱা
তো মণিবলৈ আমাৰ তৰফৰ পৰা বহুত বহুত বেছি শুভেচ্ছা থাকিল তো ইমানকেইটাই আছিলে আজিৰ ছ'চিয়েল মিডিয়াৰ খবৰ কেনেকুৱা লাগিলে জানি কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব তো পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম